নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেললৈকে স্বাগতম জনাইছোঁ পুনৰ এটা নতুন ভিডিঅ'লৈকে আৰু এয়া মই বনাব লৈছোঁ ৰাতিপুৱা ভাত আৰু এয়া ৰাজমাহ আৰু এয়া এনেকৈ বনাইছোঁ ভালকৈ বনাব নাজানো বাৰু আৰু এয়া হৈ গ'ল মোৰ ৰাজমাহ বনোৱা আৰু এয়া হৈছে আমাৰ ঘৰৰ পদূলিৰ ফুল আছে বহুত কেইডালে আছে বাৰু ফুল গছ এতিয়া ধুনীয়াকৈ ফুলি আছে আৰু এয়া ৰাতিপুৱা আহিছিলে আমাৰ খুৰা ল'ৰাটো চাইকেলত পাম নাই বোলে পাম দিবৰ কাৰণে এনেকৈ আৰু সেইটোৱেতো এইডাল আছে আমাৰ ঘৰৰ নেমু টেঙা এটা ছিঙিলে হ'ব এইটো ডাঙৰ ডাঙৰ দেই আৰু এইফালে এটা আছে সেইকেইটা নিছিঙো বাৰু এতিয়া আছে আমাৰ কঁঠাল গছ এডালে আছে কঁঠাল কিন্তু বহুত লাগে হৈছে আমাৰ ঘৰৰ লিটুক ইমান ধুনীয়াকৈ পকি আছে পৰি গ'ল এয়া চাওক আপোনালোকে খাব নেকি গাইছ এয়া আমাৰ চিঙি আহিলোঁ গছৰ পৰা এইটো হ'ল আমাৰ ঘৰৰ পুখুৰী দেই মাছ ছাগলী দি আছে আৰু এয়া কেঁচা কঁঠাল আৰু নিমখ আৰু জলকীয়া দি এয়া খাব লৈছোঁ টেষ্টি আৰু মানে একদম কেঁচা কঁঠাল जनता माफ नहीं करेगी মজা মিঠা মিঠা নপৰা একদম খাই ভাল লাগছে আৰু কেঁচা কঁঠাল মা এতিয়া কি কৰি আছে মই এতিয়া বৰ ভাঙি আছোঁ পিন্ধা গামোচা লগাইছিলোঁ নহয় এতিয়া আকৌ কাপোৰ লগাম মই অলপ ভাঙি লৈছোঁ আকৌ চাদৰ মেখেলা লগাব লাগিব চাদৰ মেখেলা লগাম বা এবাৰতো গামোচা লগাইছিলে আমি পিন্ধা গামোচা এতিয়া চাদৰ মেখেলা লগাম সূতা আনিম অ'কে সূতা আনিব যাব লাগিব দোকানৰ পৰা যাম ক'ত যাই আছে এইফালে কি ঔষধ আনিব যা আকৌ আচ্ছা আমাৰ কিবা কিবি যোগাৰ কৰি আছে আৰু ইয়া চাহ আমাৰ কি যোগাৰ কৰিছে ঔষধ এতিয়া বুটিম আচ্ছা জাৰিৰ পৰা এয়া মা খুন্দি আছে ঔষধ মানে এয়া হৈছে যিবিলাক কেঁচুৱাৰ জন্মতে মানে মাকৰ গাখীৰ খাই থাকে তেতিয়া মুখত জাৰি পৰে সেয়া কি বুলি ক'ম এতিয়া খামুচি টাইপ তেনেকুৱা মুখত আৰু জিভাত আৰু ওঠত জাৰি পৰে আৰু মানে এইটো যেতিয়া লগাই দিয়ে নিয়ম আছে সেনেকৈ আমাৰ আগতে আইতাই দিছিলে এতিয়া মা দিয়ে আইতা যিহেতু ঢুকাই গ'ল মাক শিকাই থৈ গ'ল আৰু মা এতিয়া দি আছে প্ৰায় মানে বেছিখিনি ল'ৰা ছোৱালী এতিয়ালৈকে ভাল হৈছে আৰু আহে মানে অকণ আগত যে আহিছিল মানে তিৰোতাকেইটা সেইটো কি হোৱাৰ কাৰণে আহিছিল আৰু মানে কি ঔষধ দিলা কিবা ক'বা নেকি এইটো তাৰমানে হেৰি এয়া সৰু ল'ৰা ছোৱালী যি দৈৰ নিচিনা তাৰমানে চিভা নহয় গোটেই মুখখনতে পৰে তাৰমানে দৈ গাখীৰ নিচিনাকৈ জাৰি পৰে পৰিলে খাব নোৱাৰা হয় এইটো ডাক্তৰেও ভাল মানে একো খাব নোৱাৰা হৈ যায় আৰু একদম দৈ গাখীৰ নিচিনা ডাঠা কাপোৰবোৰ পোৱা যায় চলিটো খুব টান যায় তাৰমানে এইটো আইতাৰে শিকি থৈছিল আইতাৰে এতিয়া ঢুকোৱাৰ পিছত মুখত শিকি থৈ গ'ল এতিয়া মোৰ তাত মানুহবিলাক আহে বহুতে গোটেইখনে উপকাৰ পাইছে নিয়াবিলাকে বহুতেও নিছে আজিও আহিল আহি নিলা ভাল পায় আইতা এইটো ঔষধ এইটো দুইবিধ ঔষধ আছে মাকৰ পিঠিত ঘঁহিব লাগে মানে মাকৰ পিঠিত ঘঁহি দিলে মানে চুলিটো ভাল হৈ যায় আৰু মাকৰ পিঠিত ঘঁহিব লাগে
চলিক একোৱে কৰিব নালাগে, নিয়ম আছে, সেই নিয়মমতে মাকৰ পিঠিত ঘূৰি দিব লাগে, তাৰপিছত ভাল হৈ যায়, দুদিনতে ভাল হৈ যায়। আৰু যিবিলাক মানে একবাৰে ঔষধ নিছে ন, সেইবিলাক আৰু দ্বিতীয়বাৰ নিব নালাগে, এইটো একবাৰ এতিয়া ভাল হৈ যায়, এইটো একদম মানে এইটো মানে বেলেগ হেৰি মন্ত্ৰ চন্ত্ৰ একো নাই, মানে ঘৰুৱা একদম ঘৰুৱা ঔষধ আৰু এই শাকুৱা ঔষধ মাকৰ পিঠিত ঘূৰিব লাগে, এটা হেৰি নাই, মন্ত্ৰ তন্ত্ৰ একো নাই, ঘৰুৱা ঔষধ মানে খালি মাকৰ পিঠিত ঘৰত কালি পৰহি 2 দিনৰ পিছত আৰাম পাই যায়। এই নিয়মটো জানিলেই হ'ল, নিয়মটো ভালকৈ কৰিলে নিয়মটো মাত্ৰ জানিব লাগিব। চকা দুবাৰ আগত দিব লাগে, মানে সূৰ্য অস্ত তাৰমানে লাল পৰি অহাৰ সময়ত দিব লাগে, তাৰমানে সেয়াই, বেলেগ একো নাই। এয়া মা যাব লাগিছে দীপিলা দুনি, খুৰীৰ দেউতা ঢুকাই আছে, তাৰ কাৰণে খবৰ ল'ব। হেল্ল', মই এতিয়া ৰাস্তালৈ ওলাই আহিছোঁ, মানে দেউতা বজাৰত গৈছে, বজাৰত বোলে সৰু মাছ পাইছে, সেইটো কাৰণে দেউতা মানে ৰাস্তাত মোক ৰখি থাকিব দিছে, ফোন কৰি কৈছে। মই ওলাই আহিছোঁ, এতিয়ালৈকে আহি পোৱা নাই দেউতা, সৰু মাছ পাইছে, বহুত দিন খোৱাও নাই বাৰু সৰু মাছ, তাকে ৰখি আছোঁ ৰ'বচোন, আহিয়ে পোৱা নাই এতিয়ালৈ। হা সৰু সৰু পুঠি মাছ, এয়া সৰু মাছ লৈ আহিলোঁ, মানে বজাৰত নাপায়েই আমাৰ ইয়াতে, আজি কিবাকৈ ওলাই আহিছোঁ বোলে, তাকে লৈ